বৰপথাৰৰ এজন উদীয়মান চিত্ৰশিল্পী। এখেতে আঁকি উলিয়াইছে বহুতো আকৰ্ষণীয় চিত্ৰ। এই জুবিন গাৰ্গ, তেওঁ অঁকা চিত্ৰসমূহ বৰ আকৰ্ষণীয়। যিহেতু তেওঁ এই চিত্ৰসমূহ লকডাউনৰ সময়তো বহুত আঁকিছে আৰু তেওঁ ভালপোৱা চিত্ৰসমূহ বিশেষকৈ আঁকি গৈছে। এয়া আপোনালোকক দেখাবলৈ পাইছোঁ আমাৰ আছাম টুডেৰ এটা এক্সক্লুচিভ নিউজ, যিটো পৰিৱেশন কৰিছে আমাৰ বৰপথাৰৰ সংবাদদাতা পংকজ পাত্ৰ। পংকজ পাত্ৰই এই বাতৰিটো প্ৰেৰণ কৰিছে তেওঁলোকৰ বৰপথাৰৰ এজন উদীয়মান চিত্ৰশিল্পীৰ বিষয়ে। এই বাতৰিটো পৰিৱেশন কৰিছে। এয়া বৰপথাৰৰ যুৱ শিল্পী। তেওঁ বিগত সময়ছোৱাত বহুতো চিত্ৰ আঁকি গৈছে। তেওঁ চিত্ৰৰ লগত জড়িত হৈ আছে বহুত দিনৰ পৰা। তেওঁৰ পৰা দুআষাৰ আমি শুনিব বিচাৰোঁ। আমাৰ আছাম টুডেৰ দৰ্শকসকলে তেওঁৰ পৰা দুআষাৰ জানিব বিচাৰিছে। এয়া গোলাঘাট বৰপথাৰ বামুঠীয়া গাঁৱত মোৰ ঘৰ। আনুষ্ঠানিক শিক্ষা মানে মই এতিয়া চৰকাৰী চাৰুকাৰু কলা মহাবিদ্যালয়ৰ ছাত্ৰ। তাতে যোৱা বছৰ মই এডমিশ্যন লৈছোঁ। প্ৰেৰণা প্ৰথম প্ৰেৰণা মোৰ মা দেউতাৰ পৰা পাইছোঁ, কিয় মোৰ শিক্ষাগুৰুসকলে মোক বহুত সহায় কৰিছে। একেলগে মই প্ৰথম চেষ্টা কৰিছিলোঁ মুখেদি আঁকিবলৈ। মুখেদি আৰু দুখন হাত প্ৰথম ব্যৱহাৰ কৰি মই ছবি আঁকিবলৈ চেষ্টা কৰিছিলোঁ। আৰু যোৱা কেইদিনমানৰ আগত মই দুটা ভৰি আৰু দুখন হাতে একেলগে ছবি আঁকিছিলোঁ। মই সোঁ ভৰি আঁকিছিলোঁ সিদ্ধাৰ্থ শৰ্মা, যাক আমি কে বুলি চবেই চিনি পাওঁ, বেহা বেহা উৎপষ্ট। আৰু বাওঁ ভৰি আঁকিছিলোঁ জুবিন গাৰ্গ। আৰু সোঁ হাতে আঁকিছিলোঁ আচুৰ্য বৰপাত্ৰ আৰু বাওঁ হাতে আঁকিছিলোঁ অংগৰাগ পাপন মহন্ত।